বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল এতিয়া হৈ গ'ল ৰাতিপুৱা 7টা আৰু মই গাড়ীখন লৈ ওলাই আহিলোঁ। আমাৰ ডিউটি টাইম একচুৱেলি 9টা বজাৰ পৰা হয়, কিন্তু এখন গাড়ী কালিয়ে লোড কৰি ৰাখিছিলে আমাৰ নিচিনাই মানে এটা ডিষ্ট্ৰিবিউটৰ নাম বস্তু দিবলৈ। তেখেতলোকক ডাইৰেক্ট কোম্পানীৰ পৰা বস্তু নিদিয়ে, তেখেতলোকে আমাৰ পৰা কিনে আৰু এনেকৈ বেলেগ বেলেগ ডিষ্ট্ৰিবিউটৰৰ পৰা কিনি তেওঁলোকে ৰিচেল কৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আহিব, গোটেইখিনি গম পাই যাব। মই বস্তুখিনি দেখুৱাম, কি লৈ আহিছোঁ আৰু তেওঁলোকৰ দোকানখন অকণমান দেখুৱাম, গুদামটো দেখুৱাম। নহ'লে আহক আমি ভিডিঅ'টো পিনে আগবাঢ়ি গৈ থাকোঁ। মই পাই গ'লো তেওঁলোকৰ দোকানখন। এতিয়া যাওঁ মই তেওঁলোকৰ পিছত বিলখন দিমগৈ, তাৰপিছত নহ'লে মানুহ আহিব, আপোনালোকে চাই আহিব ভিডিঅ'টো। বিলখন দি আহিলোঁ, তেওঁলোকৰ মানুহ অহা নাই, অকণমান সময় ৰ'ব দিছে। মই গুদামৰ মুখতে ৰৈ আছোঁ, মালখিনি নমাই লওঁ, তাৰপিছত ৰিটাৰ্ণ গৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ মই। তেখেতলোকে নমাবৰ কাৰণে আহি গ'ল, গাড়ী লগাই দিলোঁ। চাওক তেওঁলোকৰ গোদামত কিমান বস্তু আছে। আমাৰ দোকানত আছে কপছৰ ডালা আৰু এইবোৰ হৈ গ'ল কেকৰ ডালা। তেওঁলোক ডাইৰেক্ট ডিষ্ট্ৰিবিউটৰ নহয়, তেওঁলোক আমাৰ নিচিনা হ'লচেল দোকানবিলাকৰ পৰা কিনি তেওঁলোকে আকৌ ৰিচেল কৰে। গাড়ীও অলমষ্ট মোৰ খালী হৈ গ'ল আৰু বেছি নাই। তাৰপিছত আকৌ দেখুৱাই আছোঁ। মোৰ বস্তু নোহোৱা হৈ গ'ল, আধা গুদামৰ নমালে, আধা তেওঁলোকে এখন গাড়ীত ভৰালে আৰু এতিয়া মই ৰিটাৰ্ণ কৰি আছোঁ। বন্ধুসকল এতিয়া উভতি আহি আছোঁ মই, আৰু সাগৰ পাৰ পামগৈ। এতিয়া তাত অকণমান ৰম, আপোনালোকক দেখুৱাম ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো চাই দিব শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল অকণমান নামি আহিছোঁ, এখন মোৰ গাড়ী তাত আহি থৈছোঁ ৰাস্তাত। ৰৈ পিনে চাওক, এখন হৈ গ'ল সাগৰ। বহুত ঢৌ মাৰি আছে, কিন্তু পানীলৈ নাযাওঁ বাৰু, মই অকণমান ওচৰৰ পৰা আহিম। কি ধুনীয়া মুকলি এটুকুৰ ঠাই। অকণমান সময় ৰ'লোঁ, মনটো ভাল লাগি গ'ল। এতিয়া আকৌ উভতি গৈ থাকোঁ দোকানৰ পৰা। আৰু ইয়াত চাওক কিবা সৰু সৰু ফুল লাগি আছে, সাগৰৰ পৰা পানীতে লাগি আছে। আৰু মোৰ গাড়ীখন হয় ৰাস্তাত এইখন চাওক। বলক তেতিয়াহ'লে আমি এতিয়া উভতি গৈ থাকোঁ। বন্ধুসকল মই ৰাস্তা আহি পালোহি, এখন মোৰ গাড়ী
আৰু মই যে গৈছিলোঁ এতিয়া তালৈ আৰু মোৰ এইপিনেও আছে চাওক এইপিনেও আছে এইখন দুই চাইডে আছে তেনেহ'লে বলক এতিয়া আমি গৈ থাকোঁ সাগৰৰ পাৰে পাৰে গৈ আছোঁ বন্ধুসকল বৰ্তমান দেখিছে ৰাতিপুৱা কিমান ফ্ৰী আছিলে ৰাস্তা এতিয়া চাওক কেনেকুৱা ট্ৰাফিক এতিয়া আৰু গৈ থাকিব লাগিব লাহে লাহে আৰু আহি আৰ্টিকেল পালেহি এই আৰ্টিকেলত নহয় একদম বহুত বেছি ট্ৰাফিক এই ঠাইডোখৰ বহুত সময় হ'লে আৰু এটা ফুটি আছোঁ আৰু এনেকৈ পৰ্যটকে গৈ আছোঁ আৰু তো বন্ধুসকল আহি আমাৰ দোকানৰ ওচৰত পাইছোঁহি আৰু আপোনালোকে ইয়াত ফোন কৰক এই যেখানে কিমান গাড়ী মটৰ ভিৰ হৈ আছে সেইপিনে গছ কাটি আছে মানে ৰাস্তাটো নতুনকৈ বনাই আছে ৰাস্তাটো বহল কৰি আছে মানে সেইকাৰণে অকণমান এইখিনি জেগাত লগ হৈ আছে আৰু অলমষ্ট মই আহি দোকান পালোহি আৰু 4-3 কিলোমিটাৰমান আছে আৰু দোকানলৈ চাওক এতিয়া বাইপাছৰ পৰা এতিয়া আমাৰ দোকানৰ পিনে যোৱা ৰাস্তাত সোমাই গ'লোঁ দোকান পামগৈ আৰু অকণমান আগত দোকানত গৈ আৰু ভিডিঅ' কৰিব নোৱাৰিম দোকানৰ পৰা আকৌ যদি কিনিবা ওলাই যাওঁ তেতিয়া মই আকৌ আপোনালোকক ভিডিঅ'টো সেইখিনিৰ পৰা কণ্টিনিউ কৰি দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তোমালোকৰ দোকান আহি পালে খোৱা বোৱা হৈ গ'ল আৰু পূৰা একদম ধাৰাসাৰ বৰষুণ দি আছে মোটামুটি হয় দেখিছে পানী একদম বৈ গৈছে আমাৰ দোকানৰ ভিতৰত হৈ পিনে এনেকুৱা ধাৰাসাৰ বৰষুণ দিছে আৰু আমাৰ ল'ৰাহঁতে দেখিছে নাই খোৱা বোৱাত ব্যস্ত আৰু এইপিনে এটা আছে এইটো বন্ধুসকল আকৌ এবাৰ গাড়ীলৈ ওলাই আহিছোঁ পূৰা বৰষুণ পৰি আছে একদম মোবাইলটো বাবুৱে ধৰি আছে সি মোৰ লগত আহিছে এইবাৰ আপোনালোকে চাই থাকক আৰু বন্ধুসকল আহি মেইন ৰাস্তা পাই গ'লোহি বাইপাছত উঠিছে এতিয়া আমি গৈ আছোঁ নেয়াটিকাৰা আমাৰ ইয়াৰ পৰা প্ৰায় 80 কিলোমিটাৰমান আছে আৰু এটা বস্তু আপোনাক দেখুৱাই দি আছোঁ আমাৰ গাড়ীখন আপুনি মন কৰক ভিতৰদি পানী পৰে ভিতৰত পানী সোমায় গাড়ীৰ ভিতৰত এইপিনেও আছে এইপিনেও আছে এনেকুৱাই আৰু গাড়ীখন বন্ধুসকলে ঠাইখিনিৰ নাম হৈছে ইনফোচিছ আৰু ইয়াত এটা ছফ্টৱেৰ কোম্পানী আছে এইটো আৰু বন্ধুসকল এইটো হৈ গ'ল লুলু মল বৰ্তমান সময়ত কেৰেলা বিখ্যাত হৈ আছে লুলু মল এইটো ত্ৰিবান্দ্ৰম ডিষ্ট্ৰিক্টত আছে এইটো ইয়াৰ ভিতৰত কেতিয়াও যাই পোৱা নাই মই যেতিয়া ইউটিউবৰ পৰা পইচা পাম তেতিয়াহে ইয়াত সোমাম
গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব সোনকালে সোনকালে আগৰ আৰু এটা ভিডিঅ' দেখিছিলে সেইটো ভিডিঅ'ত মই আহিছিলোঁ চেনি ল'বলৈ আজি আকৌ আহিলোঁ চেনি লৈ ল'লোঁ 4 বেগ ইয়াৰ পৰা এতিয়া গৈ আছে এটা বেকাৰীত নমাবলৈ ফাইনেলি বন্ধুসকল ইয়াত আহিলোঁ বস্তু নমা হৈ গ'ল এইপিনে চাওক এইকেইটা নমালোঁ তাৰপিছতে এইপিনে ময়দা চেনি আৰু কিবা কিবি ভিতৰত নমালোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ কালি আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ